মৰমৰ বন্ধুসকল, আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ যে লাৰ্ণিঙৰ তৰফৰ পৰা। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট, যিবিলাক পইণ্ট যিকোনো পৰীক্ষাত অহাৰ চান্স থাকে। বন্ধুসকল চাব বুলি আশা ৰাখিলোঁ। তো প্ৰথম পইণ্টটো হ'ল জলপ্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1974 চনত প্ৰণয়ন কৰা হৈছিল। নেক্সট, পৰিৱেশ সংৰক্ষণ আইন 1986 চনত গঠন কৰা হৈছিল। নেক্সট, জৈৱ বৈচিত্ৰ্য আইন 2002 চনত গঠন কৰা হৈছিল। নেক্সট, ভাৰতীয় বন আইন 1927 চনত গঠন কৰা হৈছিল। মৰমৰ বন্ধুসকল, পিছৰ পইণ্টটো হ'ল ভাৰতীয় মীন পালন আইন 1897 চনত গঠন কৰা হৈছিল। নেক্সট, বিদ্যুৎ আইন 2003 চনত গঠন কৰা হৈছিল। নেক্সট, উদ্যোগ আইন 1982 চনত গঠন কৰা হৈছিল। নেক্সট, শক্তি আইন 2001 চনত গঠন কৰা হৈছিল। নেক্সট, কাৰখানা আইন 1948 চনত গঠন কৰা হৈছিল। নেক্সট, শব্দ প্ৰদূষণ আইন 2000 চনত গঠন কৰা হৈছিল। নেক্সট, খনি আইন 1952 চনত গঠন কৰা হৈছিল। নেক্সট, নদী পৰিষদ আইন 1956 চনত গঠন কৰা হৈছিল। বন্ধুসকল, যদি ভিডিঅ'খন ভাল লাগে নিশ্চয় এটা ছাবস্ক্ৰাইব, লাইক কৰিব।